আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ বেছি শুব পৰা জন্তুবিধৰ নাম কি? আপুনি জানেনে পৃথিৱীত এনেকুৱা এবিধ জীৱ আছে যি কেতিয়াও নুশুৱে? আপুনি জানেনে কুকুৰৰ ঘ্ৰাণ শক্তি মানুহতকৈ কিমান গুণ বেছি? আপুনি জানেনে মাথা চিকাৰ পিছতো পঁইতাচোৰা 9 দিন পৰ্যন্ত জীয়াই থাকিব পাৰে? হয়, নমস্কাৰ বন্ধুসকল। এনেকুৱা ধৰণৰ বিভিন্ন নজনা কথা আলোচনা কৰিবৰ বাবে আমাৰ চেনেলত এটি সিৰিজ আৰম্ভ কৰা হৈছে। এই সিৰিজটোৰ এয়া প্ৰথম খণ্ড। ইয়াৰ পিছৰ খণ্ডবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক আৰম্ভ কৰোঁ। নাম্বাৰ 1, আপুনি যদি কোনোবাই কোৱা শুনে যে শামুকৰ মুখত দাঁত আছে, আপুনি নিশ্চয় বিশ্বাস কৰিব নোৱাৰিব। বা আপোনাক যদি কোনোবাই সোধে যে শামুকৰ মুখত কিমান দাঁত আছে, আপুনি কি ক'ব? সাধাৰণতে কোৱা হয় যে শামুকৰ মুখত দাঁত নাই, কিন্তু এয়া মিছা। বিজ্ঞানৰ এটা গৱেষণাৰ মতে এটা শামুকৰ মুখত 25,000 পৰ্যন্ত দাঁত থাকে। সঁচাকৈ আচৰিত নহয়নে? নাম্বাৰ 2, আপুনি বাৰু পঁইতাচোৰা কিমান দীঘল দেখিছে? নিশ্চয় 1.5 বা 2 ইঞ্চি দীঘল দেখিছে। কিন্তু আপুনি জানেনে সাউথ আমেৰিকাত এনেকুৱা এটা পঁইতাচোৰা পোৱা গৈছিল যি 6 ইঞ্চি পৰ্যন্ত দীঘল আছে। নাম্বাৰ 3, আপুনি জানেনে পঁইতাচোৰাই মাথা ছিগা পিছতো 9 দিন পৰ্যন্ত জীয়াই থাকিব পাৰে? হয় বন্ধুসকল, পঁইতাচোৰাই মুখেৰে নহয়, পঁইতাচোৰাৰ দেহত থকা সৰু সৰু ছিদ্ৰবোৰেৰে উশাহ লয়। সেয়ে এটা পঁইতাচোৰা মাথাটো ছিগি যোৱাৰ পিছতো 9 দিন পৰ্যন্ত ই জীয়াই থাকিব পাৰে আৰু ইয়াৰ মৃত্যু ভোক আৰু পিয়াহতহে হয়। নাম্বাৰ 4, আপুনি জানেনে কুকুৰৰ ঘ্ৰাণ শক্তি মানুহৰ তুলনাত 28,000 গুণ বেছি হয়? হয় বন্ধুসকল, কুকুৰৰ নাকৰ বাট দুটাত এনেকুৱা এটা অংগ আছে য'ত গোন্ধ সংবেদনশীল কোষ থাকে, যিটোক কিমোৰে চেক্টৰ বুলি কোৱা হয়। এই কোষটো বিশেষ হীৰাৰ জৰিয়তে মগজুৰ সৈতে লাগি থাকে। আৰু বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে মানুহৰ এটা অংগ যদি দুৰ্বল হৈ পৰে, সেই অংগৰ শক্তি অন্য এটা অংগলৈ গুচি যায়। ঠিক কুকুৰৰ ক্ষেত্ৰতো তেনেকুৱাই। কুকুৰৰ দৃষ্টিশক্তি অন্য জীৱৰ তুলনাত বহুত কম। সেয়ে কুকুৰৰ সেই কম হোৱা দৃষ্টিশক্তি নাকত ঘ্ৰাণ শক্তি হিচাপে বৃদ্ধি হয়। নাম্বাৰ 5, আপোনাক যদি সোধা হয় মানুহৰ শৰীৰত থকা হীৰা আৰু ধমনীবোৰ জোৰা দিলে কিমান দৈৰ্ঘ্য সৃষ্টি হ'ব, আপুনি ক'ব পাৰিবনে? কমেণ্টত জনাবচোন। বন্ধুসকল, আমাৰ শৰীৰত থকা সকলো হীৰা আৰু ধমনী যদি একেলগ কৰি জোৰা দিয়া হয়, ইয়াৰ দৈৰ্ঘ্য 62,000 মাইল দীঘল হ'ব। নহয়নে আচৰিত? আপুনি যদি এই বিষয়ে আগতেই জানিছিল, কমেণ্ট কৰি জনাবচোন। নাম্বাৰ 6, আপুনি নিশ্চয় জানে যে সকলো প্ৰাণীয়ে শুৱে। কোনো একে যদি ৰাতি শুৱে, কোনো একে আকৌ দিনত শুৱে। আপোনাক যদি কোৱা হয় যে পৃথিৱীত এনে এবিধ জীৱ আছে যি কেতিয়াও নুশুৱে, বিশ্বাস কৰিব পাৰিবনে? নিশ্চয় টান পাব। কিন্তু আছে, আমাৰ মাজতে চৌপাশে ঘূৰি ফুৰা পৰুৱাই হৈছে এনে এবিধ জীৱ যি কেতিয়াও নুশুৱে। নহয়নে আচৰিত? নাম্বাৰ 7, আপোনাক যদি কোৱা হয় ডাইনছৰ যুগৰো আগতেই সৃষ্টি হোৱা এবিধ জীৱ বৰ্তমানলৈকে আছে আৰু সেই জীৱবিধ আমি প্ৰায়েই দেখি থাকোঁ তথা আমাৰ মাজতেই আছে, আপুনি কি ক'ব? হয় বন্ধুসকল, আমি প্ৰায়েই দেখি থকা পঁইতাচোৰাবোৰ ডাইনছৰ যুগৰো আগতেই সৃষ্টি হৈছিল, অৰ্থাৎ
1230 কৰোৰ বছৰো আগতেই সৃষ্টি হৈছিল। নম্বৰ 8, আপোনাক যদি সোধা হয় যে পৃথিৱীৰ আটাইতকৈ বেছি শুব পৰা জন্তুবিধৰ নাম কি, ক'ব পাৰিবনে? বন্ধুসকল, ভিডিঅ'টো অকণমান ৰাখি লৈ কমেণ্ট কৰি জনাবচোন। আহক বন্ধুসকল, এনেকুৱা এবিধ জীৱৰ কথা কওঁ যি সকলোতকৈ বেছি শুৱে। বন্ধুসকল, সকলোৱে ঘৰৰ আশে পাশে বা নিজৰ ঘৰত নিশ্চয় মেকুৰী দেখিছে আৰু ইয়াক নিশ্চয় সৰহ সময় শুই থকাই দেখিছে। ই অলপ সময় ইফাল সিফাল কৰি আকৌ শুই পৰে। হয় বন্ধুসকল, মেকুৰী এবিধ এনেকুৱা জীৱ যি ডেইলি 18 ঘণ্টা পৰ্যন্ত শুৱে। নহয়নে আচৰিত? তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন নজনা কথা আলোচনা কৰিবৰ বাবে আমাৰ চেনেলটোত বিভিন্ন চিৰিজ আৰম্ভ কৰিব লৈছোঁ আৰু এই সকলো চিৰিজ আপুনি চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।